এই হনুমানটো অলপ চাফ চিকুণ কৰি আছে মানে কালাৰ দি আছে সব পকাৰ বনাইছে কিবা অৰিজিনেল টাইপৰ আছে এইটো সাপ আৰু এইখন জাহাজ তাৰপিছত এইটো কিবা হাঁহ তাৰপিছত এইটো জিৰাফ নমস্কাৰ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছোঁ বগৰীবাৰীৰ য'ত মহামায়া থান আছিল যিটো ভিডিঅ' দেখাইছিলোঁ সেইটো ভিডিঅ'ত একেলগে এইটো মন্দিৰো কমপ্লিট কৰিব পাৰিলোঁ হয় কিন্তু ভিডিঅ'টো চাই আপোনালোকে বৰ পালে হয় মানে বহুত দীঘল হ'ল হয় সেইকাৰণে দুটা কৰি দিলোঁ এইটো হৈছে স্নানঘাট মন্দিৰ বুলি কয় আৰু ইয়াতে যিবিলাক দেখিছে মন্দিৰটো আছে এইটোতো পকাৰে বনায় বাকী এই গছবিলাক যে আছে এইবিলাকো মানে চিমেণ্টেদি বনাইছে আৰু ভিতৰতো কিবা কাৰণে বহুত ডাঙৰ ডাঙৰ ইফালে হনুমান এটা আছে বহুত ডাঙৰ তো গোটেইখিনি দেখাব ট্ৰাই কৰিম চাই লওঁ আৰু ইয়াতে এটা গুহাও আছে আৰু গুহাটোৰ ভিতৰত সোমাব দিয়ে না নাই গুহাটোৰ ভিতৰত সোমাব দিয়ে না নাই দিয়ে তো চাই লওক গছ মানুহৰ পৰম বন্ধু কিন্তু ইয়াতে পাকাৰ গছ আছে দেখোন বুলিহে মানুহ জীয়াই থাকিব মজা কথা লিখা আছে অ' গুহাৰ ভিতৰেদি মানে মন্দিৰটো না বেয়া কথা নক'বা গান্ধীজীৰ পুতলা এইটো আৰ্কিটেকচাৰটো মজা বনাইছে না এইটো মন্দিৰ মহামায়া মন্দিৰ আদ্য মন্দিৰ জয় মাতা দি ইয়াৰে আৰ্কিটেকচাৰটো মজা লাগছে না গুৱাহাটী সোমাই আহি এইটো চাইডেদি সোমাই আহিছিলোঁ আমি এইটো চাইডেদি আৰু ইয়াৰে আৰ্কিটেকচাৰ খুন্দিয়াতে অ' এইটো মজা চৰাই বনাইছে একদম আচল যেনে পাইছিলোঁ মই পিছতে ভালকৈ চাওঁতে গম পালোঁ একদম মজা বনাইছে অৰিজিনেল নেকি এনেকৈ আছিল না এনেকৈ বনাইছে আনি কিনে নহয় 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 ক'ৰবাৰ পৰা দাঙি আনি চিমেণ্টেদি ফিক্স কৰি বনাব পাৰে না ভিতৰত যাব ইয়াতেও কি লিখে এইবোৰ এই যিডাল গছ দেখি আছে এইডাল গছডাল গোটেই সম্পূৰ্ণ চিমেণ্টেদি বনোৱা গছ পাত পাতো চিমেণ্টৰ বাকী এইখনো কিবাৰ মুখাই চাগে এইটো বাঘ ইমান ডাঙৰ বাঘ ৰিয়েলতো নাই চাগে এইটো চব চিমেণ্টেদি বনাইছে পচি ওচৰত যাচোন মানুহৰ অলপ আইডিয়া হৈ যাব মানে কিমান ডাঙৰ বাঘটো চাওক এতিয়া চাওক কিমান ডাঙৰ বনাইছে এইটো বাকী এইখন প্ৰৱেশ কৰিছিলে সিহঁতি বাকী এইটো যিমান দেখিছে চব মানে পাক্কাৰ এই হনুমানটো অলপ চাফ চিকুণ কৰি আছে মানে কালাৰ দি আছে চব পকাৰ বনাইছে কিবা অৰিজিনেল টাইপৰ আছে এইটো সাপ আৰু এইখন জাহাজ তাৰপিছত এইটো কিবা হাঁহ তাৰপিছত এইটো জিৰাফ সেইটো এটা বাঘ দেখিলেই সম্পূৰ্ণ মানে এই যিখিনি দেখি আছে আপুনি পাতে হওক বা কিবা চব মানে পাক্কাৰ এইটো মন্দিৰটো আৰু বাকী ইপিনে এটা কাছ আছে কাছটো কিবা ভিতৰত সোমাই যাব পাৰি নেকি তো এইটো কাছৰ ভিতৰতো এটা মন্দিৰ আছে ইয়াতে মানে মন্দিৰবিলাক গুহা টাইপৰ আছে আৰু মুখেদি সোমাই যাব লাগে এইটো দুৰ্গা মন্দিৰ চাগে নে কি মন্দিৰ বা যাবি না তো মন্দিৰ মা এই যিডাল পাক্কাৰ গছ দেখিছে না এইডালৰ ভিতৰতো মানে সোমাই যাব পাৰি মানে চব কিবা গুহা টাইপৰ চব এই যেতিয়া বম বম টাইগাৰ তো এই গছডালৰ ভিতৰতো সোমাব পাৰি গছডালৰ ভিতৰতে সোমাই যাওঁ আৰু বান্দানৰ 3টা পুতলা আছে ইয়াতে বেয়া কথা নক'বা বেয়া কথা নুশুনিবা বেয়া বস্তু নাচাবা এইটো কিবা পাহাৰ হেন ওখ বনাইছে আৰু ইয়াতে যিকেইটা থুম আছে তাতে যিকোনো কিবা এটা চৰাই দিছে শালিকা দিছে ভাটৌ দিছে এনেকৈ বিভিন্ন চৰাই দিছে পকাৰে বনাই আৰু এইডাল এই গছ পুৰা মানে পাক্কাৰ
চিমেণ্টৰ বনোৱা। ভিতৰত যাবি না উচিত? এবাৰ চাই আহোঁ ভিতৰত কি আছে। মন্দিৰ আছে। ভূটান আছে দেখোন। এতিয়া মানে যিমান এটা গুহা দেখিছোঁ প্ৰতিটোতে কিবা নহয় কিবা এটা মন্দিৰ আছে, কিন্তু ইয়াতেচোন বেলেগ দেখা নাই, বন্ধ আছে নেকি কি বাকী। ইয়াতে যিমানটা যি মানে হেৰিয়ত আছে বাহন আছে, এইটো হাঁহ। ইয়াৰে ভিতৰত ব্ৰহ্মা মন্দিৰ আছে, ভিতৰত এবাৰ যাই চাই আহোঁ। তো এইপিনেদি ইয়াতে সোমাই আৰু ইয়াতে এইটো ব্ৰহ্মা মন্দিৰ। এইখন এখন নাও আকৃতিৰ, জাহাজ আকৃতিৰ, আৰু ইয়াতে আছে নৱগ্ৰহ মন্দিৰ। মানে ইয়াতে যিমানটা মানে বস্তু বনাইছে তাৰে ভিতৰতে এটা যিকোনো নহয় যিকোনো মন্দিৰ আছে, আৰু ইয়াতে আছে ব্ৰহ্মা মন্দিৰ। তো নাওখনৰ ভিতৰতে ব্ৰহ্মা মন্দিৰ নহয়, চৰি, নৱগ্ৰহ মন্দিৰ এইটো। দেখিছে যে ইয়াৰে ভিতৰত মা মনসা মন্দিৰ আছে, কিন্তু ভিতৰেদি বন্ধ কৰি দিলে, সেইকাৰণে যাব নোৱাৰিলোঁ। বাকী এই ভিতৰে সাপৰ ভিতৰে আহিব পাৰি ওলাই কিনে। সেইপিনে এক্সিট আছে, মানে এইপিনেদি সেই চাইডেদি সোমাই এনেকৈ আহিব লাগে। আৰু এইটো ইয়াতে হনুমান মন্দিৰে হ'ব চাগে, বজৰংবলী। তো গাইজ এই আছিল স্নানঘাট মন্দিৰ। আপোনালোকে দেখিলে যিকোনো এটা মানে ছবিৰ মানে এনেকুৱা মানে আৰ্কিটেকচাৰৰ মাজত এটা মন্দিৰ থাকে, মানে কিবা সেই মন্দিৰটোক উদ্দেশ্য কৰি সেই আৰ্কিটেকচাৰটো বনোৱা হৈছে ইয়াতে, মানে তেনেকুৱা টাইপৰ বনাইছে। ইয়াতে সকলো ধৰণৰ মন্দিৰে আছে, প্ৰায়ভাগেই আছে। মই ইমান ভালকৈ ডিটেইলছত নাজানো আৰু ক'বও নোৱাৰিম। আৰু বাকী এই আছিল চব মানে চিমেণ্টেদি বনাইছে, ইয়াতে গছো চিমেণ্টেদি বনাইছে। তো বাকী যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা দিব, আৰু যদি বেয়া পালে ডিছলাইক এটা দিব। আপোনালোকক কোনে ৰখাব। তো আজিলৈ মানে টাটা, বাই বাই।